সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ বিজেপি দলৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি যি মন্তব্য প্ৰদান কৰিলে এই মন্তব্যই প্ৰমাণ কৰে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী তেখেতে ঝাৰখণ্ডৰ গৈ যি মন্তব্য প্ৰদান কৰিলে অসমৰ মুছলমান জনসংখ্যাক লৈ इसलिए मैं असम में बंगाल में हर दिन मेरा असम में मुस्लिम पॉपुलेशन 40% हो चुका है 1951 में 12% आज असम में मुस्लिम पॉपुलेशन 40% हम जिला की जिला खो चुका है तो मेरे लिए ये मुद्दा पॉलिटिकल नहीं है मेरे लिए ये जीना और मरने का मुद्दा है 1951 চনত চৰকাৰী তথ্য মতে অসমৰ মুছলমান জনসংখ্যা আছিল 25% আৰু এয়া 2011 চনৰ যি সেন্সাস হৈছিল আৰু 2011 চনৰ সেন্সাস মতে বৃদ্ধি পাই 34% লৈ হৈছে গৈ আৰু তাৰ মাজতে এতিয়া 2024 চনলৈকে কোনো ধৰণৰ তথ্য আহা নাই অনুমানিক 40% লৈ এই সংখ্যাটো আহি পাইছে তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু কোনো ধৰণৰ তথ্য নোহোৱাকে এই বক্তব্য প্ৰদান কৰি এই বিজয় সংকল্প সভাত যি ভাষণ প্ৰদান কৰিলে যে অসমৰ মুছলমান জনসংখ্যা দিনক দিনে বৃদ্ধি পাইছে যে 1951 চনত এই সংখ্যা আছিল 12% 2024 চনলৈকে ইয়া বৃদ্ধি পাই 40% লৈ পাইছে গৈ এই মিছা কথাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াৰ পৰা শাসনৰ গাদীটো দখল কৰাৰ কাৰণে একেবাৰে আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছে আৰু নিমন্ত্ৰণ কৰি ঝাৰখণ্ডৰ মানুহক বুৰ্বক সজোৱাৰ কাৰণে আটাইতকৈ পাৰফেক্ট মানুহ আটাইতকৈ দক্ষ মিছা কথাৰ যি ৰাজনীতি আৰু মিছা কথাৰ ৰাজনীতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পিছৰ শাৰীতে যদি পৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰে আৰু এই অসমৰ পৰা এই মিছলীয়া এজন মুখ্যমন্ত্ৰীক লৈ ঝাৰখণ্ডৰ মানুহক বুৰ্বক বনোৱাৰ কাৰণে এনেকুৱা এটা বক্তব্য প্ৰদান কৰিছে এই বক্তব্য প্ৰদান কৰি ঝাৰখণ্ডৰ মানুহক যি বুৰ্বক সজোৱাৰ এটা প্লেনিং আৰু এই প্লেনিংৰ পৰা যোৱা লোকসভা নিৰ্বাচন আৰু দেশত উপনিৰ্বাচনে কিন্তু দেশৰ জনগণে ইয়াৰ প্ৰত্যুত্তৰ দি দিছে তাৰ পিছতো হিন্দুত্ববাদীৰ যি ৰাজনীতি এই হিন্দুত্ববাদীৰ ৰাজনীতি এই চৰকাৰখনে পাহৰিব পৰা নাই আৰু এই চৰকাৰখনে হিন্দুত্ববাদীৰ ৰাজনীতিৰ পৰা দূৰত আহিব খোজা নাই তাৰে যেন এক প্ৰমাণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি দিলে